আমাৰ জিকিব গুৱাহাটীত আচ্ছা আপোনাৰ নামটো ক'ব নেকি মোৰ নাম শ্ৰী ভলেন বড়ো আচ্ছা আমি একচুৱেলি আম আদমিৰ পৰা আহিছিলোঁ হয় বল্লভ পাত্ৰৰ নেতৃত্বত হয় আমি এইখিনি জেগা এইখিনি শান্তিপুৰ বুলি কয় তপাতলি জিপি অতুল বৰা সমষ্টিত আমি আমি এই অঞ্চলৰ ছিনিয়ৰ বয়সস্থ নাগৰিকৰ লগত কথা পাতিছোঁ তেখেতে অলপ এইটো বিষয়ে ক'ব কওকচোন আমাৰ বাৰু পিছপৰা অঞ্চল গতিকে আমি বহুতবাৰ মানে ৰাইজক অনুৰোধ কৰা স্বত্তেও বিধায়কসকলক আমাৰ সেই ৰাস্তা অহা যোৱা ৰাস্তাবিলাক এতিয়াও মানে ঠিক তেনেকৈ সুচল নহয় আৰু গতিকে আমি মানে ৰাইজে অলপ পৰিৱৰ্তনো বিচাৰিছে পৰিৱৰ্তন ৰাইজে যিহেতু বিচাৰিছে অহা হেৰিত যিসকলে ভাল কাম কৰে নিশ্চয় তেওঁকে আমি জিকাম বুলি আমি আশা কৰিছোঁ ভাল লাগিলে আপোনাৰ কথা পাতি নিশ্চয় কাৰণ বৰ্তমান সময়ত আমাৰ অপজিশ্যন এটা ষ্ট্ৰং লাগে কাৰণ এতিয়া একতাৰ বাদ্যৰ নিচিনা কামবোৰ হৈ আছে প্ৰত্যেকটা বস্তুৱে দাম বাঢ়ি আছে গতিকে মানুহ সৰ্বসাধাৰণক জুৰুলা কৰি পেলাইছে সেইটো আমাৰ মেইন এৰি আৰু ভাল লাগে কথা পাতি আগলৈ আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিলোঁ আৰু সময় পালে আপোনালোকে আহি বহিম ভালকৈ কথা নিশ্চয় আপুনি কেজুৱেলৰ বিষয়ে কওকচোন অকণমান কেজুৱেলৰ বিষয়টো এনেই বিভিন্ন মিডিয়াত বা বিভিন্ন ইলেক্ট্ৰনিক হেৰিটো দেখাই পাইছোঁ টিভিবিলাকত দেখাই পাইছোঁ ভাল পজিশ্যন তেওঁ তেনেকৈ যেনেকৈ দিল্লীক মানে দিল্লীৰ চিফ মিনিষ্টাৰ হৈ আছে দিল্লীক যেনেকৈ চলাই আছে ঠিক তেনেধৰণে যদি আমাৰ অসমতো হয় আমাৰ ভাল লাগিব আৰু থেংক ইউ ধন্যবাদ